নমস্কাৰ মই পৰমাগত আপোনাক সকলোকে হসা কথা চেনেললৈ স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'ত আপোনাক মই বহুতখিনি ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছো ইউটিউবৰ বিষয়ে আসলে আপুনি কেনেকুৱা চেনেল খুলিলে আপোনাৰ ইনকামটো বেছি হ'ব কোনটো চেনেলৰ আৰ্নিংছ কিমান আপুনি ব্লগ চেনেল খুলিবনে প্ৰেংক চেনেল খুলিবনে নে আপুনি ভাত খোৱা ভিডিঅ' বনাবলে নে আপুনি আৰ্নিং চেনেল খুলিবনে আপুনি এডুকেশ্যন চলি চেনেল খুলিব আপুনি কি চেনেল খুলিলে আপোনাৰ বেছি লাভ হ'ব সেইটো বিষয়ে আজি এইখিনি মই কথা কম গতিকে আপোনাৰ চেনেলটো একদম লাষ্টলৈকে চাই থাকক আৰু ভিডিঅ'টো একদম শেষত আপোনাক এটা ইম্পৰ্টেণ্ট কথা কম যিটো কথা শুনিলে আপোনালোকে যিসকল নতুন ইউটিউব আপোনালোকে বহুতে উৎসাহিত হ'ব গতিকে আপোনাক এই কথাটো শুনাটো বিশেষ গতিকে একদম ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এইটো মোৰ প্ৰথম ভিডিঅ' গতিকে আপোনাক মই নিজৰ কথাটো কৈ লৈছো চাওক নমস্কাৰ মোৰ নাম পৰমাগত আৰু মোৰ ইউটিউব চেনেল দুটা আছে মোৰ এটা হৈছে ব্লগ চেনেল এইটো হৈছে চাওক ভাইল পিজি ৰিলাক ইয়াত আপোনাৰ 30,000তকৈ বেছি সাবস্ক্ৰাইবাৰ আছে আৰু এটা চেনেল আছে মোৰ ভাইল পিজি যিটো চেনেল আছে এইটো তাত 156k প্লাছ সাবস্ক্ৰাইবাৰ আছে আৰু মই প্ৰেংক ভিডিঅ' বনাও আৰু মই ব্লগ ভিডিঅ' দুটা ভিডিঅ' বনাই আছো আৰু এতিয়া মই এইটো ভিডিঅ' বনাই আছো বৰ্তমান আৰু চাওক মই এইটো ভিডিঅ' মই এই চেনেলটো খোলা মোৰ উদ্দেশ্য হৈছে এইটোৱে বহুতে মোক কমেন্ট কৰি থাকে দাদা আপুনি আমাক অলপ হেল্প কৰি দিয়ক ইউটিউবৰ বিষয়ত সেইটো এটা ৰিজন তাৰোপৰি মানে কি হ'ল মোক যেতিয়া স্কুলত সুধিছিলে যে আপুনি কি হ'ব বিচাৰে ভৱিষ্যতে তো মই কৈছিলো যে মই এজন শিক্ষক হ'ব বিচাৰো আৰু আজি যিহেতু শিক্ষক দিৱস গতিকে প্ৰত্যেকজন শিক্ষকলৈ মই প্ৰণাম জনাই আছো আপোনালোকে শিক্ষা দিয়া কাৰণে চাগে আজি অসমখন বহুত শিক্ষিত মানুহে ভৰি পৰিছে আৰু এনেকৈ ভাৰতবৰ্ষখন ভৰি পৰিছে গতিকে আপোনাৰ শিক্ষাসকল নাথাকিলে আমি কেতিয়াও নাথাকিম আৰু প্ৰত্যেকজন জীৱনৰে মানুহৰ জীৱনৰ প্ৰথম শিক্ষক হৈছে মা গতিকে মা গৰাকী আপোনাক প্ৰণাম আৰু আমাৰ মাকো প্ৰণাম জনাইছো মোৰ আগত তো আপোনালোকে মানে যিমান পাৰে শিক্ষা ল'লে কাৰণ শিক্ষা ল'লে একো প্ৰব্লেম নহয় আৰু শিক্ষা আৰু অভিজ্ঞতা জীৱন বহুত শিক্ষা দিয়ে গতিকে মানে কি হ'ব যিমান পাৰে শিক্ষা লৈ শিক্ষা কেতিয়াও অৰ্থলৈ নাযায় আপোনাক ইমানে ক'লো আৰু মই যিহেতু হ'ম বুলি ভাবিছিলোঁ এজন শিক্ষক আৰু শিক্ষকৰ কাৰণে মই পঢ়িছিলোঁ ভালকৈ বিএটো মই ভালকৈ পাৰ্চেণ্টেজ পাইছিলোঁ ইমান কমো নহয় কিন্তু মানে যিমানটো পাৰ্চেণ্টেজ দৰকাৰ হৈছিলে সিমানটো পাৰ্চেণ্টেজ মই নাপালোঁ আৰু তাৰপিছত মই এণ্ট্ৰেঞ্চ দিছিলোঁ এণ্ট্ৰেঞ্চত মই ফেইল কৰিলোঁ যাৰ কাৰণে নপঢ়িলেতো ফেইল কৰিমেই আৰু ইংলিছত লিখিব আহিছিলে এণ্ট্ৰেঞ্চত মানে এক্সামটো ইংলিছত দিবলৈ আহিছিলে তো মই ইংলিছত ইমান নহয় মানে খাছ আৰু থাকি গ'ল নোৱাৰিলোঁ মই তাৰপিছত মই মাছ কমিউনিকেশ্যন কৰিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত গৈ মাছ কমিউনিকেশ্যন কৰাৰ পিছত এটা যিমান যি কৰিলোঁ মই যিয়ে নকৰোঁ লাগিলে বৰ্তমানলৈকে কিন্তু গোটেইখিনি চাৰ্টিফিকেট মোৰ একো কাম নাই চিৰিয়াছলি কৈছোঁ চাৰ্টিফিকেটটো কাম নাই কিন্তু মোৰ কাম কি আছে মোৰ শিক্ষাটো যিখিনি মই তাৰ পঢ়িলোঁ যিটো শিক্ষা পালোঁ যিখিনি নলেজ পালোঁ মানুহৰ কেনেকৈ কথা পাতিব লাগে কি হয় যিখিনি মই জ্ঞান পালোঁ সেই জ্ঞানখিনি আজি মই প্ৰেংক কৰি আছোঁ আৰু প্ৰেংকক আপোনাক বহুতে মৰম দিছে তো আপোনাক সকলোকে থেংক ইউ ছ' মাছ 150k ছাবস্ক্ৰাইবাৰ কম নহয় মোৰ কাৰণে বহুত বেছি 1,50,000 মানুহ যদি আমি গোটেই অসমখন গোটাই মানে গোটাব পাৰিছোঁ নহয় এইটো মোৰ কাৰণে বহুত বেছি হয় গতিকে আপোনালোকে চাওক শিক্ষাটো লওক কিন্তু আপোনাৰ চাৰ্টিফিকেটৰ পিছত নদৌৰিব শিক্ষাৰ পিছত ধৰক আপোনালোক এদিন নহয় এদিন শিক্ষাটো কামত আহিব জীৱনত এদিন নহয় এদিন কামত আহিব মোৰ ঘৰত আপোনালোকে লিখি লওক ইমানে ক'লোঁ আৰু মই যিখিনি শিক্ষা পালোঁ ইউটিউবৰ যোগেদি ইমান মই 18 চনৰ পৰা যিহেতু ইউটিউব কৰি আছোঁ 18 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰু সেই শিক্ষাখিনি আপোনালোক মই দিবলৈ চেষ্টা কৰিম এতিয়া এই চেনেলটোৰ যোগেদি যিমান পাৰোঁ মই আপোনালোক ভাল ভাল কথা ক'বলৈ চেষ্টা কৰিম ইউটিউবৰ ৰিলেটেড বা আপোনাৰ আৰ্নিং ৰিলেটেড আপোনালোক মই কথা ক'বলৈ চেষ্টা আৰু এই চেনেলৰ যোগেদি মই আপোনাক ক'ম যে কোনটো চেনেলৰ আৰ্নিংছ কিমান আৰু এই ক্ষেত্ৰত মোক হেল্প কৰিছে চাণক্য প্ৰীতম আৰু দীপ ভাইটি গতিকে গোটেইকেইজনকে থেংক ইউ ছ' মাছ আপোনাক এইটো ভিডিঅ'ৰ যোগেদি আৰু চাওক আপোনাক মই ক'ম কিন্তু কোৱা আগতে প্ৰথমতে আপোনাক কৈ লৈছোঁ চাওক ইউটিউবত যদি আপোনাৰ ভিডিঅ' বনাম বুলি ভাবিছে প্ৰথমতে পইচাৰ কাৰণে নাহিব আপোনালোকে কিন্তু তথাপিতো আপোনাক মই কম কোনটো চেনেলৰ আৰ্নিংছ কিমান হয় আপোনাক গম পাব পাৰিব যে তেতিয়া আপোনাৰ কোনটো চেনেল খুলিলে আপোনাৰ বেছি ইনকাম হয় আৰু এই আপোনাক প্ৰথমতে ক'ম যে আপোনালোকৰ যিসকলে মটিভেশ্যনেল ভিডিঅ' বনাই সন্দীপ মহেশ্বৰ নিচিনা যে ভিডিঅ' বনাম বুলি ভাবিছে তেনেকুৱা ধৰণৰ মানে ভিডিঅ' আপোনাৰ আৰ্নিংছটো কিমান মানে মটিভেশ্যনেল ভিডিঅ' আপোনাৰ আৰ্নিংছটো অলপ মই কৈ দিছোঁ চাওক এইটো মানে চেনেলটো হৈছে মোৰ বন্ধু প্ৰীতমৰ PS এছপাইৰিং ফিল্মছ আপোনাৰ চেনেলটো চাব পাৰে লিংক আছে ডিছক্ৰিপশ্যনত তো ইয়াত চব আৰ্নিংছটো অলপ মই কৈ দিছোঁ 1,20,000 ভিউজ আহিছে এই ভিডিঅ'টোত মানে আপোনাৰ চালে স্ক্ৰীনত 1,20,000 ভিউজত আপোনালোকৰ আৰ্নিংছ আহিছে $34.29 গম পাইছে $34.29 আপোনাৰ চব কিমান হয় চাই লওক আপোনালোকে আছে 2740 টকা গম পাইছেনে 2740 টকা ইনকাম হৈছে আপোনাৰ 34 ইমান ডলাৰত আপোনালোকে চাই লওক যদি আপোনালোক যদি মটিভেশ্যনেল চেনেল খোলে আপোনালোক 1 লাখ ভিউজত আপোনালোকে মিনিমাম 2500 টকামান পাই যাব ধুনীয়াকৈ আৰু কিন্তু আৰ্নিংছটো প্ৰত্যেকবাৰ একেই নহয় কিন্তু অলপ কম বেছি হ'ব পাৰে গম পাই আপোনালোকে কাৰণ এডছৰ ওপৰত ডিপেণ্ড কৰে আৰু যদি বিহু চিহু থাকে পূজা থাকে তেতিয়া এডটো বেছি আহে তেতিয়া আপোনাৰ আৰ্নিংছটো বেছি আহে তাৰোপৰি আপোনালোকৰ যদি চেনেলটো ভিডিঅ'টো যদি অকণমান দীঘল হয় তেতিয়া আপোনাৰ আৰ্নিংছটো অলপ বেছি আহে তো মিনিমাম মানে আপোনাৰ ধৰি ল'ব পাৰে 2500 পৰা 3000 ভিতৰত মটিভেশ্যনেল চেনেলৰ আৰ্নিংছটো থাকে ঠিক আছে 1 লাখ ভিউজত অ'কে যিসকলে মানে ভাত খোৱা ভিডিঅ' মানে ধৰি লওক খোৱা বোৱা ভিডিঅ' যেনেকৈ আপোনাৰ চাণক্য ভূঞা ব্লগ মোৰ যিটো ভাল বন্ধু চাণক্য ভূঞা ব্লগৰ চেনেলটো আৰ্নিংছটো কি আপোনাক মই কৈ দিছোঁ চাই লওক চাণক্য ভিডিঅ'টোৰ ভিউজ আছে 93.6k ভিউজ আছে আৰু ইয়াত মানে আৰ্নিংছটো আপোনাক কৈ দিছোঁ 21.06 মানে গম পাইছে নহয় $21 আহিছে তাৰপিছত আপোনাৰ 1682 টকা আহিছে মানে 1 লাখ ভিউজত আপোনাৰ
1700 টকা হৈছে চাওক আপোনালোকে মানে ভাত খোৱা ভিডিঅ' তেওঁ বহুত দূৰতকৈ ভিডিঅ' বনাই গতিকে খৰচো হৈ যায় ভাত চাত খোৱা মেলা কিনাতে আপোনাৰ 300-500 টকা খৰচ হৈ যায় কিন্তু তাৰ পিছত পায় মাত্ৰ 1700 টকা চাওক ইমানো ইনকম নাহে আপুনি দেখিছে ধুনীয়াকৈ মটিভেশ্যনেল ক'লো আপোনালোকক মই ভাত খোৱা ভিডিঅ' ক'লো এতিয়া মই দেখাইছোঁ মোৰ নিজৰ ইনকমটো কিমান মোৰ নিজৰ ভাইল পিজি চেনেলটোৰ মানে ইনকমটো কিমান আপোনালোকক মই ৰিভিল কৰি দিছোঁ আজি সকলোৱে আগত বহুতে সুধি থাকে ভাই ইউটিউবৰ কিমান টকা পোৱা দাদা কিমান টকা পায় গতিকে আপোনাক কৈ দিওঁ চাওক মোৰ এটা ভিডিঅ'ত আপোনাৰ ভিউজ আছে 1 লাখ ভিউজ টোটেলি 1 লাখ ভিউজ আছে আৰু 1 লাখ ভিউজত মোৰ ইনকমটো চাওক আপোনালোকে $21.81 গম পাইছে 1 লাখ ভিউজত মই পাইছোঁ 1742 টকা সো আপোনালোকে ইমানো টকা নাপাওঁ দেখিছে আপোনালোকে সেইকাৰণে আমি প্ৰত্যেকজন ইউটিউবাৰে কৰিবলগীয়া হয় স্পন্সৰশ্বিপ কিন্তু বহুতে স্পন্সৰশ্বিপ কৰিলে আপোনালোকে বেয়া পায় কিন্তু সব উপায় নাই যাৰ কাৰণে স্পন্সৰশ্বিপ কৰিবলগীয়া হয় আৰু স্পন্সৰশ্বিপ কেলে কৰা হয় কেলে আপুনি কিমান টকা পায় আপোনাক মই সেই স্পন্সৰশ্বিপ ক্ষেত্ৰতো এটা ডেডিকেটেড ভিডিঅ' আপোনাক মই বনাই পিনি আপোনাক কম কিন্তু আপোনাক গম পাইছেনে কোনটো চেনেলে সকলো বেছি ইনকম কৰে সেইটো হৈছে আৰ্নিং চেনেল যিসকলে আৰ্নিং ৰিলেটেড ভিডিঅ' বনাই যে মই কিমান টকা পাম কি কথা সিহঁতৰ বহুত ইনকমটো বহুত বেছি হয় আমাতকৈ মানে আপোনাৰ 10 গুণ বুলি ক'ব লাগিব মানে ক'লে বেয়া নহ'ব 10 গুণ মই দেখাইছোঁ মই আৰ্নিং চেনেলৰ কিমান হ'ব দেখাইছোঁ এই চেনেলটো হৈছে মোৰ বন্ধু প্ৰীতমৰ হয় প্ৰীতমৰ এইটো সেকেন্ড চেনেল হয় আপোনালোকে মই লিংকটো দিছোঁ আৰ্নিং চেনেল বুলি তাত দিছোঁ আপোনালোকে এই চেনেলটো গৈ চেক আউট কৰিব পাৰে তেখেতৰ ভিউজ আছিলে আপোনাৰ 10,000 ভিউজ আছিলে ঠিক আছে 10 ভিউজ যদি মই হ'লোহেঁতেন মোৰ 1 লাখত যদি আহিছে 1700 টকা 10,000 পালোহেঁতেন মই কিমান 170 টকা মই পালোহেঁতেন আপোনাৰ 10,000 পালোহেঁতেন 170 টকা গম পাইছে 170 টকা পালোহেঁতেন মই 10,000 ভিউজত কিন্তু এও পাইছে আপোনাৰ সব 2000 ভিউজত পাইছে আপোনাৰ 46.03 সো ইনকামটো চালে আপোনালোকে 3670 টকা মানে চাওক কি কম আৰু মানে কল ভাষা নাই তো আপোনালোকে যদি খুলিম বুলি ভাবিছে যদি পইচা কাৰণে খুলিম বুলি ভাবিছে চেনেল গতি আপোনাৰ আৰ্নিং চেনেল খুলি চাব পাৰে আপোনাক মই কৈ দিছোঁ চাওক কিমান ধুনীয়া ইনকাম চাওক মই যে মানে 1 লাখ ভিউজতো নাপাওঁ তো মই 2 লাখ ভিউজতো মানে ইমানখিনি পাবলৈ কেতিয়াবা কম হৈ যায় 2 লাখতো মানে ইমানটো নাহে গতিকে মোৰ 2 লাখ ভিউজ সমান তেওঁ 10,000 পাইছে সো আপোনালোকে গতিকে আৰ্নিং চেনেলৰ ইনকাম আপোনাক গম পাইছে কিমান গতিকে আপোনাৰ আৰ্নিং চেনেল খুলিব পাৰে আৰ্নিং চেনেলৰ ইনকামটো এই কাৰণে বেছি হয় কাৰণ আপোনাৰ তাত মানে সাৰ্চ কৰিলে ভিডিঅ'টো আহি যায় গতিকে সাৰ্চ কৰি যেতিয়া এটা ভিডিঅ'টো চোৱা হয় ন তেতিয়া ইনকাম গতিকে আপোনালোকে আৰ্নিং চেনেল ট্ৰাই কৰি চাব পাৰে যিসকলে যদি খুলিম বুলি ভাবিছে পইচাৰ কাৰণে ইউটিউব নেক্সট আপোনালোকে আহিছে যে মই যেহেতু মোৰ প্ৰেংক চেনেলটো ক'লো এতিয়া নেক্সট আপোনাৰ আহিছে শৰ্ট ফিল্ম বহুতে বনায় শৰ্ট ফিল্ম বনাই ভাল পায় বহুত ডাঙৰ শৰ্ট ফিল্ম বনায় বহুত টকা খৰচ কৰি শৰ্ট ফিল্ম বনায় গতিকে শৰ্ট ফিল্মতনো আৰ্নিংছটো কিমান আৰু এই ক্ষেত্ৰত মোক হেল্প কৰিছে তাৰ টিম অফ লোল দীপ ভাইটিয়ে হেল্প কৰিছে গতিকে ভাইটি থেংক ইউ আৰু দীপ ভাইটি এটা ভিডিঅ'ত মানে ভিউজ আহিছে আপোনাৰ 1,70,000 ভিউজ আহিছে এখন শৰ্ট ফিল্ম হয় ইয়াত ৱাচ টাইমটো বহুত বেছি যায় 5 মিনিটকে গৈছে এটা ভিডিঅ'ত মানে মিনিমাম এজন মানুহে 5 মিনিটকে চাইছে এইটো ভিডিঅ' আৰু ইয়াত কিন্তু ইনকাম আপোনালোকে দেখিলে চক হৈ যাব ইয়াত অনলি ইনকাম আহিছে চক $24 গম পাইছে আপোনাৰ $24.52 ইয়াত চক ইনকামটো আপোনালোকৰ 2000 টকা আহিছে দেখিছে আপোনালোকে 1,70,000 ভিউজত আহিছে ইনকাম মাত্ৰ 2000 এখন শৰ্ট ফিল্ম বনাই কিমান টকা খৰচ কৰি গতিকে 2000 টকা ইনকাম বুলি স্পন্সৰ কৰিবলগীয়া হয় প্ৰত্যেকজন ইউটিউবাৰে গতিকে আপোনালোকে গম পাই আছে আৰু এতিয়া কম যিসকলে যিহেতু ব্লগৰ কাৰণে বহুতে ৰৈ আছে আপোনাৰ সকলো আমাৰ অসমতো এতিয়া গোটেই ব্লগাৰ গোটেই আপুনি ৰাস্তাত যদি যাওঁ ধেৰ ব্লগাৰ লগ পাম মানুহক লগ পাই সুধিলে আপুনি কি বনায় মই ব্লগ বনাওঁ গতিকে ইমান ব্লগ বনাইছে আপুনি গতিকে ব্লগৰ ইনকাম মই কৰিছোঁ ধুনীয়াকৈ ব্লগ এটা যদি আমি বনাওঁ মোৰ যিহেতু এটা ভিডিঅ' আছিলে তাত মই ব্লগ বনাইছিলোঁ মোৰ ভিউজ আহিছিলে 1 লাখ ভিউজ মোৰ ভাইল পেজি ৰিয়েল লাইফ চেনেলটোত আৰু তাৰ ইনকাম মই কৰিছোঁ ব্লগৰ আপোনালোকে ভালকৈ চাই লওক এইটো চাওক নীল আকাশ দা বিয়াত মই ভিডিঅ' বনাইছিলে ব্লগটো আছিলে 1,40,000 ভিউজ 1,40,000 মানে 1.5 লাখে হা 1.5 লাখত মোৰ ইনকাম চাওক আপোনালোকে $20.79 এইটো কিন্তু অলপ কম হৈছে মানে মোৰ প্ৰেংকৰ সমানে প্ৰেংকতকৈ অলপ বেছি পায় ব্লগত তো ব্লগ যদি আপুনি খুলিম বুলি ভাবিছে মানে কাইণ্ডটো কৰিছোঁ যদি আপোনাৰ ব্লগ চেনেল খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাৰ ব্লগত ইনকামটো 2000 পৰা 2500 ভিডিঅ'ত আপোনাৰ 1 লাখত মানে সিমানটো পায় যদি অলপ ব্লগটো অকণমান দীঘল দিয়ে আৰু যদি আপোনাৰ ছাবস্ক্ৰাইবাৰটো বাঢ়ি যায় তেতিয়াহ'লে আপোনাৰ ইনকামটো অলপ আগতকৈ বাঢ়ি যাব গতিকে আপোনাৰ ট্ৰাই কৰি থাকিব পাৰে আৰু আমাৰ মেইন খৰচ যিটো কথা আপোনাৰ ভিডিঅ'ত মই কৈছিলোঁ যে আপোনাৰ চাওক বুলি মই প্ৰত্যেকটো দেওবাৰে লাইভ আহিম এই চেনেলটোত 1 ঘণ্টাৰ কাৰণে ৰাতি 8টা বজাত অহা দেওবাৰৰ পৰা গতিকে আপোনালোকে যিসকলৰ চেনেলটো যদি মোক চেক কৰিবলৈ দিব বিচাৰে যে আপোনাৰ মোৰ চেনেলটো চেক কৰি দিয়ক বুলি আপোনালোকে মই চেনেলকেইটা চেক কৰি পিনি ক'ব পাৰিম যে কি ভুল আছে ক'ত প্ৰব্লেম আছে আপোনাক ভালকৈ মই কৈ দিম গতিকে আপোনালোকে চেক কৰিবলৈ দিব পাৰে ৰাতি লাইভত আহিব পাৰে ৰাতি 8টা বজাত দেওবাৰে মোৰ এইটো চেনেলত লাইভ সঁচা চেনেলটো লাইভ আহিম আৰু মোৰ চেনেলটো যেতিয়া 5,000 ছাবস্ক্ৰাইবাৰ যিদিনা 5,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব তাৰ কেইমানৰ পিছতে মই মোৰ বন্ধু আৰু দুজনে মিলি পিনি শিৱসাগৰত এখন মিটআপ দিম য'ত যিখন মিটআপত আপোনালোকক মই কথা পাতিম ইউটিউবৰ ৰিলেটেড কথা এনেই পকতীয়া মিটআপ নকৰোঁ ইউটিউবৰ ৰিলেটেড কথা পাতি আপোনালোকক মই ভালকৈ কথা পাতিম সব হ'ব আপোনাৰ চিন্তা কৰিব লগা নাই ইউটিউবত যিমান পাৰে মই হেল্প কৰিবলৈ চেষ্টা কৰিম তো ঠিক আছে তেতিয়াহ'লে আজিলৈ মানে নেক্সট ভিডিঅ' লগ পাম তেতিয়ালৈকে বাই থেংক ইউ ছ' মাছ ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ কাৰণে আৰু নেক্সট ভিডিঅ' কোনো টপিকত লাগে আপোনাক কমেণ্ট কৰি কওক থেংক ইউ